হাজো আপোনালোকে হয়তো আহি পাইছে আৰু আমাৰ এই হাজোখনক পঞ্চতীৰ্থ বুলি কোৱা হয়। হয়, পঞ্চতীৰ্থ। হাজোৰ 5খন তীৰ্থৰ ভিতৰত এইখনো এখন তীৰ্থ, যাৰ নাম শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ। তাতে বৰ্তমান যাব ওলাইছো। প্ৰথমতে গাড়ীৰ তেলটো আমাৰ ইয়াৰ পৰা লৈ আহিলো আৰু ওলালো জেঠীমাহঁতৰ ঘৰত তাৰেলৈকে। জেঠীমাহঁতৰ দাদা ঘৰতে আছে আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰত যাব ওলাইছো। প্ৰায় 11:30মান বজাত আমি জেঠীমাহঁতৰ দাদা আৰু মই ওলাই পৰিলো ঘৰৰ পৰা। আৰু আমাৰ হাজোখন সঁচাকে বহুত বেছি ধুনীয়া ঠাই। আপোনালোকে যদি আহি পাইছে এবাৰ হ'লেও কমেণ্টত জনাব দেই। আহি পালো বৰ্তমান হয়গ্ৰীৱ মাধৱ মন্দিৰত আৰু সৌন্দৰ্যৰ ভিতৰত আমাৰ এই পুখুৰীটোও পৰে আৰু ইয়াতে মাছ কাছ সকলোবোৰ আছে। সঁচাকৈ দেই আপোনালোকে আহি চাব এবাৰ হ'লেও। আৰু যিহেতু দুদিনমান আগতে আইফোন লৈছিলো, পানীৰ ভিতৰত সোমাই দিছিলো। দাদা আৰু মই এতিয়া ওপৰত যাব ওলাইছো আৰু এই চিৰিকেইখন আপোনালোকে পাৰ কৰি যাব লাগিব ওপৰত। বেলেগ বিশেষ কষ্ট নহয় বাৰু, ইয়াতে কেৱল কি গৰমৰ কাৰণে বহুত বেছি গৰম লাগি গৈছে আৰু তলৰ শিলবোৰ বহুত বেছি গৰম উঠি আছে। বাকী আহি পালো দিয়ক গাইছ ওপৰলৈকে। আপোনালোকৰ ভাগৰ লাগিলেও ইয়াতে আহি আপোনালোকে এই সৌন্দৰ্যটো দেখিলে বহুত বেছি মনটো ভাল হৈ যায় আৰু বহুত বেছি মনটো শান্তি পৰি যায়। দাদা আৰু মই প্ৰথমতে ভিতৰত সেৱা কৰি আহিলো আৰু কাষতে এইটো মন্দিৰো আছে, তো ইয়াতে আহি বহুত বেছি ভাল লাগে। দাদাক এটা ফুটা দিলো আৰু ময়ো এটা ললো। মন্দিৰটোৰ ওপৰৰ পৰা এনেকুৱা এটা ভিউ দেখিবলৈ পাব, যিটো দেখি আপোনালোকৰ মন শান্তি পৰি যাব আৰু ওপৰত আহি জিৰণি ল'ব পাৰিব। এদিন আপোনালোকক ভালকে গোটেইখন তীৰ্থ দেখুৱাম। যদি ইনষ্টাত চাই আছে তেনেহ'লে ফ'ল' কৰি থব, ছাবস্ক্ৰাইবটো কৰি থব নাপাহৰিব দেই।